Hi guys, এটা কথা কওঁ মানুহে মানুহক দিব পৰা আটাইতকৈ মূল্যৱান বস্তুটো হৈছে মোৰ হিচাপত সময়। আৰু সেই সময়ৰ এটা মই উদাহৰণ দিওঁ যে মানুহ এজনে মোক লগ কৰিব আহিছে বা মই লগ কৰিব গৈছোঁ। সেইখিনি সময়ত মোৰ ওচৰত বহি আছে, মোৰ ওচৰত বহি থকাৰ পাছত ধৰি লোৱা মোবাইলটো টিপি আছে বা বেলেগ আন এজনৰ লগত কথা পাতি আছে। মোক এনেকৈ 1 ঘণ্টাই মোক সময় দিছে, কিন্তু এই 1 ঘণ্টাটো মই তাৰমানে মোৰ কাৰণে অলপ বেয়া লাগে, আঘাত পাওঁ। কিন্তু সেইটো কাম নকৰি যদি মোক 5 মিনিটৰ যদি মোক সময় দিয়ে, ডাইৰেক্ট চিধা কথা পাতে, ধুনীয়াকৈ কথাবিলাক কৈ কিনি শেষ কৰি দিয়ে, সেইটো হ'লে মই বেষ্ট পাওঁ। মই এই কাৰণতে কথাখিনি ক'লোঁ, সময় কমকৈ দিয়া কিন্তু গুৰুত্ব হিয়া উজাৰি দিয়া।